নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যাওঁ ভাবিছোঁ লগৰ কেইজনীৰ লগতে ইস্কন টেম্পললৈ যাম ভাবিছোঁ, বেংগলৰতে থকা। আৰু সেই ৰাতিপুৱাই ওলাই ল'লোঁ এনেকৈ ধুনীয়াকৈ গোটেইকেইজনে। তিনিওজনীয়ে ছুটি ল'লোঁ, সেইদিনাখন অফিচ ছুটি আছিল। আৰু ইস্কন টেম্পললৈ যাম বুলি তিনিওজনী ধুনীয়াকৈ ওলাই মেলি মেট্ৰ'ৰ কাৰণে ৰখি আছোঁ। দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো। আৰু এয়া মেট্ৰ' অহাৰ পিছত তিনিওজনী ধুনীয়াকৈ বহি ল'লোঁ। আৰু মই এবাৰ সৈতে 3 নম্বৰ বাৰ গৈ আছোঁ ইস্কন টেম্পললৈ। এবাৰ মানুহজনৰ লগত গৈছিলোঁ আৰু এবাৰ তাৰ আগৰবাৰ দাদাহঁতৰ লগত গৈছিলোঁ। আৰু এতিয়া লগৰ কেইজনীৰ লগতে ওলালোঁ। অফিচৰ লগৰ কেইজনীয়ে লগ ধৰিলে, সেয়ে দুজনীৰ লগতে ওলালোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰ ভাগত গৈ পাইছোঁৱে। আৰু বাহিৰত এনেকৈ চেণ্ডেল খুলি যাব লাগে, আৰু টিকেট চিষ্টেম আছে যিহেতু চেণ্ডেলৰো টিকেট লয়। আৰু তেওঁলোকে তাতে টোকন নাম্বাৰ দিয়ে, আৰু সেই তাতে আমি চেণ্ডেল টোকনটোৰ মতে ৰাখি থ'ব লাগে। আৰু ভৰি হাত ধুই এনেকৈ গ'লোঁ ভিতৰলৈ। আৰু গৈ পাইছোঁগৈ আৰু মন্দিৰ ভাগ ওপৰত আছে যিহেতু। আৰু এতিয়া আমি গৈ আছোঁ তিনিওজনী ধুনীয়াকৈ। আৰু ইস্কন টেম্পললৈ যোৱা আগৰ ভিডিঅ'টো দেখাইছিলোঁৱে বাৰু। তাৰ মন্দিৰৰ ভিতৰত সোমাবলৈ যোৱা আগে আগে এনেকৈ হৰে ৰাম হৰে কৃষ্ণ গাই গাই যাব লাগে। আৰু তাতো সকলোৱে গাই থাকে। আৰু ভিতৰত যিহেতু ভিডিঅ' কৰিব নোৱাৰি, মোবাইল এলাও নাই, তথাপিও অকণমানকৈ সৰুকৈ ভিডিঅ' ক্লিপ এটা কৰি ৰাখিলোঁ। বাৰু এয়া আমি ওপৰলৈ গৈ আছোঁ, আৰু ভিতৰত গৈ পাইছোঁৱেই। আৰু কেইবাটাকো আছে, কেইবাটাকো ঘূৰাৰ পিছত গৈ পাইছোঁগৈ। আৰু সেইদিনাখন যিহেতু মানুহ কম আছিল, আমি যোৱা দিনাখন, সেয়ে অকণমান সোনকালে ভিতৰত সোমাবলৈ পাৰোঁ। বাৰু ভিতৰত যিহেতু মোবাইল এলাও নাই, তথাপিও সৰুকৈ কৰি ৰাখিছোঁ অকণমান। ভিতৰতো যিহেতু গ'ল্ডৰে হয়, গোটেইটো সোণৰে হয়, এনেকৈ সজাই ৰাখিছে। আৰু বহুত বেছি ভাল লাগে মন্দিৰ ভাগত গৈ। আৰু ভিতৰতে এনেকৈ তিনিওজনী অকণমান বহিলোঁ। আৰু তাতে যিহেতু হৰি নাম কীৰ্তন গাই আছিলে তেওঁলোকৰ ভাষাতে, তাতে অকণমান বহিলোঁ। আৰু মন্দিৰৰ ভিতৰ ভাগৰ পৰা ওলাই আহি বাহিৰ ফালে এনেকৈ সজাই ৰাখিছে ধুনীয়াকৈ, ছবিৰ যোগেদি বুজাই ৰাখিছে। আৰু মানুহৰ কেঁচুৱাৰ পৰা জন্মৰ পৰা পূৰা মৃত্যু বয়সলৈ ধুনীয়াকৈ ছবিৰ যোগেদি এনেকৈ ফুটাই তুলিছে। আৰু জন্মৰ পৰা মৃত্যু বয়সলৈকে যিধৰণে মানুহৰ আকাৰ আকৃতিবিলাক দেখাই ৰাখিছে। আৰু
তাৰপিছতে আমি ওলাই আহিলোঁ। মন্দিৰৰ ভিতৰতে আছে বাৰু, মন্দিৰৰ ভিতৰ ভাগতে আছে ৰাধা কৃষ্ণ মূৰ্তি, ফটো এনেকৈ ল'ব বিচাৰিলে ল'ব পাৰে আৰু বহুত কিবাকিবি সজাই ৰাখিছে ধুনীয়াকৈ। ভাগৱত গীতাৰ পৰা ধৰি সকলোখিনি পুথিয়ে আছে, সকলোখিনি ভাষা সকলোখিনি পুথিয়ে সজাই ৰাখিছে। তাৰপিছতে আমি বাহিৰৰ ছাইডে ওলাই আহিলোঁ। তিনিওজনী গৈ প্ৰসাদ খাবলৈ গ'লোঁ আৰু প্ৰসাদ খাই ল'লোঁ ধুনীয়াকৈ। আৰু তিনিওজনী এনেকৈ ধুনীয়াকৈ বহি খাই ল'লোঁ। তাৰপিছত মন্দিৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ গোটেইকেইজনী। তাৰপিছতে আমি গ'লোঁ মললৈ গ'লোঁ, বেংগলোৰত থকা অৰিয়ন মললৈ গ'লোঁ আৰু তাতে অকণমান চালোঁ জেগাবিলাক। আৰু এইফালে বহিবলৈ ধুনীয়াকৈ জেগা আছে আৰু তাতে তিনিওজনী বহিলোঁ আৰু ফটো চটো মাৰিলোঁ। ৰুমত আহি পোৱালে 4টামানেই বাজিলে আৰু আজি ভিডিঅ'টো ইমানেই আছিল। দিনটো এনেদৰেই পাৰ হ'ল আজি। ভিডিঅ'টো কেনে পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।